নমস্কাৰ পুনৰবাৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম আৰু আজি মই বনাইছিলোঁ মটন চিকেন ছাগলী মাংসৰ এটা ৰেচিপি তেনেহ'লে ভিডিঅ'টো চাওঁ আহকচোন মই ইয়াত লৈছোঁ ছাগলী মাংস 700 গ্ৰাম মানে হ'ব আৰু তাৰ কাৰণে লৈছোঁ বিলাহী পিঁয়াজ মই সৰহকৈ দিছোঁ আৰু নহৰু আদা আৰু জলকীয়া এটা পেষ্ট বনাই লৈছোঁ এতিয়া কেৰাহীখন পাতি লৈ পিনে তাত মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ আৰু মিঠাতেলখিনি মই অকণমান সৰহ পৰিমাণে দিছোঁ মিঠাতেলখিনি গৰম হোৱাৰ পাছতেই মই ইয়াত এখন তেজপাত দি দিম আৰু তেজপাতখন গৰম হোৱাৰ লগে লগে মই ইয়াত পিঁয়াজখিনিও দি দিম পিঁয়াজ মই সৰহ পৰিমাণে লৈছোঁ ছাগলী মাংস বনালে পিঁয়াজ অকণমান সৰহকৈ দি বনাবচোন তাৰ সোৱাদ বহুত ধুনীয়া হয় আৰু ছাগলী মাংসৰ যিহেতু এটা গোন্ধ এটাও থাকে সেই গোন্ধটো আঁতৰি যায় যদি আমি পিঁয়াজখিনি বেছিকৈ দিওঁ আৰু পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পাছতহে মাংস বা বেলেগ আলু তেনেকৈ দিব পাৰিব এতিয়া মোৰ পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হৈ গ'ল এতিয়া মই যিটো পেষ্ট বনাই থৈছিলোঁ নহৰু আদা আৰু জলকীয়াৰ সেই পেষ্টটো এতিয়া দি দিম আৰু এইখিনি অকণমান লৰাই ল'ম আৰু ইয়াৰ পাছতে মই দিম আলু কেইডোখৰ মই ফ্ৰাই কৰি ল'ম পিঁয়াজৰ লগতে আৰু আলু ফ্ৰাই কৰিলে মাংসত সহজে ভাঙি নাযায় আলুকেইডোখৰ আৰু আলুকেইডোখৰ ফ্ৰাই কৰাৰ পাছতে মই ইয়াত মাংসখিনিও দি দিম আৰু এতিয়া মছলা ব্যৱহাৰ কৰিছোঁ ইয়াত মই জিৰা হালধি পাউডাৰ ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ দিছোঁ আৰু এতিয়া নিমখ দি দিম নিমখটো নিজৰ পৰিমাণত দিব আৰু এতিয়া এইখিনি ভালকৈ লৰাই ল'ব ছাগলী মাংসখিনি কেৰাহীত বনোৱা প্ৰায় 20 মিনিট মানে হ'ল আৰু কেৰাহীত বনালে অকণমান মাংসটো টান হৈ থাকে যদি আমি কুকাৰত নিদিওঁ সেইকাৰণে মই এতিয়া ইয়াত বিলাহী দি দিম বিলাহীখিনি ভালকৈ মাংসৰ লগত মিলাই ল'ম তাৰ পৰা মই কুকাৰত দি দিম মাংসখিনি আৰু 2টা বা 3টা হুইচেল অহাৰ পাছত নমাই ৰাখিম এতিয়া মই মাংসখিনি কুকাৰত দি ইয়াত মই পানী দি দিছোঁ পানীটো আপোনালোকৰ নিজৰ পচন্দৰ মতে দিব কিমান ভাল পায় জুলীয়া খাই বা অকণমান গ্ৰেভি টাইপৰ যদি খাই ভাল পায় পানীটো নিজৰ পৰিমাণত দিব তেনেহ'লে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ